জুৰিয়াত চুকুৰালীক নুৰুল হুদাৰ কংগ্ৰেছী গুণ্ডা বাহিনী দিলে পহু খেদা বাকন মানে দিয়ে আছিলো তেতিয়া কি হল তাৰ পিছত প্ৰথমত মানে বিজেপি গো ব্যাক দিছে তাৰ পিছত কোনে দিলে এটো বিধায়ক নুৰুল হুদাৰ তেখেতৰ গুণ্ডা বাহিনী দিছে আপোনাক কিবা আৰু তেখেতে মানে বিজেপি গো ব্যাক সুগালি গো ব্যাক আৰু ইয়াৰ পৰা ওলাই যাওক বুলি আমাক এটা মানে ভাবুকি দিলে তেতিয়াৰ পৰা আমি আপোনাক কিনা শাৰীৰিক অপদস্থ কৰিছে নেকি বিজেপি নেতা হবিবুৰ ৰহমান ওৰফে বাবুলে বিজেপিৰ হৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে ধুবুৰীৰ পৰা নিমন্ত্ৰণ কৰি অনা চুকুৰালীৰ কৰ্মী সভাত অঘটন কালি সন্ধিয়া চুটিৰবাৰ বজাৰত এখনি বিজেপি কৰ্মী সভাত যোগদান কৰি জুৰিয়ালৈ উভতি আহি থাকোঁতে কলনী জলা মুন্সি মাৰ্কেটত চুকুৰালীয়ে বিজেপিৰ হৈ ভাষণ দি থাকোঁতে বিধায়ক নুৰুল হুদাৰ গুণ্ডা বাহিনীয়ে চুকুৰালী গোবেক বিজেপি গোবেক ধ্বনি দি চুকুৰালীক আক্ৰমণ কৰিবলৈ খেদি অহাৰ অভিযোগ উঠিছে পাছত চুকুৰালীৰ সহযোগীসকলে চুকুৰালীক গাড়ীত উঠাই তাৰ পৰা পলায়ন কৰে আপোনাক খেদিছে নেকি ইয়াতে আপুনি পলাই আহিছে তাৰ পৰা নাই নাই আমি পলাই অহা নাই আমি তেখেতৰ সমগ্ৰৰ পৰা আমি আহিছোঁ আমি কোনো পলাই অহা নাই কাৰণ আমি যদি যেতিয়া মিটিং কৰিব সিহঁতে মানে মিটিংটো কৰিব দিয়া নাই আৰু মিটিং কৰিবলৈ দিয়া নাই যদি মই কিবা এটা ব্যৱস্থা ল'লে আমি লগে লগে ল'ব পাৰিলোঁ হয় কিন্তু আমি লোৱা নাই কাৰণ আমি ধৈৰ্য কৰিছোঁ আমি কাজিয়া কৰা মানুহ মই নহয় পিছত আহি আপোনাৰ আৰক্ষী থানাত দিছে থানাত আহি মই গছৰ এটা দাখিল কৰিছোঁ ঘটনা সন্দৰ্ভত চুকুৰালী সমৰ্থকে জুৰিয়া আৰক্ষী থানাত কংগ্ৰেছী গুণ্ডা বাহিনীসকলৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে আনহাতে কলনী জলাহৰ স্থানীয় লোকে জনোৱা মতে চুকুৰালী কোনো ধৰণৰ অপমান কৰা নাই মূল পথ অৱৰোধ কৰি ভিৰ কৰি যান-জঁট সৃষ্টি কৰাৰ বাবেহে পথ মুকলি কৰাৰ আহ্বানহে জনাইছিল বুলি কয় স্থানীয় লোকে পথখন অৱৰোধ কৰি ধুবুৰীৰ অপৰাজিত প্ৰাৰ্থী চুকুৰালী আহমেদ ডাঙৰীয়াই ইয়াৰ আমাৰ স্থানীয় কিছুমান সমষ্টিৰ বিজেপিৰ কৰ্মীক লগত লৈ আহি সি ভাষণ দি আছে আমাৰ স্থানীয় মুৰব্বীসকলে তেওঁক আহ্বান কৰিছে যে মূল পথৰ পৰা আঁতৰি তোমাৰ কামখিনি তুমি কৰি যোৱা তাতে ক'বলৈ আমাৰ একো নাই আমি আজি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে আমাৰ জুৰিয়াৰ কলনী জলা যিটো মুন্সি মাৰ্কেট আছে এই মাৰ্কেটৰ কিছুমান গুণ্ডা প্ৰকৃতিৰ ব্যক্তিয়ে বোলে চুকুৰালীক অপদস্থ মাৰপিট কৰিছে সি এইটো লৈ জুৰিয়া থানাত এটা FIR দিছে আমি ইতিমধ্যে গম পাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ সম্পূৰ্ণ মিছা ভিত্তিহীন এটা FIR দাখিল কৰিছে আমি বিজেপিৰ সেইবিলাক নেতাক আমি আহ্বান কৰিম যে আপোনালোকে কিবা প্ৰমাণ আছে যদি যে চুকুৰালীক বা বিজেপিৰ কৰ্মীবিলাকক আমাৰ স্থানীয় ব্যক্তিসকলে নিউজ ডেস্ক ৰিপৰ্ট টি নিউজ আসাম